নহ'ব দে অন্য আছে অন্যায় হাই গাইছ দেখা আকৌ ওপৰত দাম দেখাচোন দেখা অঁ হ'ব দে হ'ব দে পদুমণি থানত এইফালে চাকি জ্বলোৱা হয় এয়া চাকি জ্বলোৱা এইটো মোৰ হাজবেণ্ড তেখেতে চাকি জ্বলাইছে এয়া এয়া চাওক কিমান মানে মনোমোহা দৃশ্য একদম আমি হাজবেণ্ডে মই দুয়ো চাকি জ্বলালোঁ শৰাইখন ইয়াত দিব লাগে চাকিটো তাত জ্বলাব লাগে আৰু শৰাই মানে ইয়াত আৰু এয়া আমি গৈ আছোঁ এয়া মোৰ হাজবেণ্ড আমি গাড়ী ৰিজাৰ্ভ কৰি আহিছোঁ আৰু আমাৰ ইয়াৰ গাঁৱৰ মানুহ তাৰপিছত মানে পৰিয়ালবৰ্গ আহিছোঁ আৰু গাড়ী ৰিজাৰ্ভ কৰি কেনে ইমান মানুহ ভিৰ নহয় গতিকে মানে পূজাৰীসকলে মানে এনেদৰে শৰাইখিনি ল'বলগীয়া হৈছে এয়া সকলো মানে চবকে মানে একেলগে মানে আশীৰ্বাদ দিয়ে আৰু চবৰ মানে শৰাইখিনি লৈ আগতীয়াকৈ তাৰপিছতহে আশীৰ্বাদ কৰে মানে চবেই একেলগে এনেকুৱা অৱস্থা হৈ আছে এয়া ইমান মানুহ ভিৰ নহয় সেয়া কাঢ়িব মানে একদম অসুবিধা হৈ গৈছে আপোনালোকে য'ৰ পৰা চাই আছে ভিডিঅ'টি তাৰ পৰাই সেৱা কৰিব ভক্তি কৰিব যাতে মনোকামনা পূৰ হওক আপোনালোকৰো আৰু লগতে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপিব এয়া চাওক পিছফালৰ দৃশ্য কিমান মনোমোহা এয়া পাৰ চৰাই মানে এনেদৰে থাকে মানুহে আনে মেলি দিয়ে ন আৰু আমি যেনিবা হাঁহ আনিছোঁ থানৰ কাৰণে আৰু এয়া মানে একদম মনটো মুকলি হৈ যায় ইয়াত আহিলে মানে ক'ত আহিছোঁ কৈ দেচোন হাই কৈ দে হাই ক'ত আহিছোঁ কৈ দেচোন কি মন্দিৰ পদুমণি লাইক কৰিব দেই কৈ দে চুমা এটা দি দে আকৌ লাজ লাগে নেকি লাজ লাগিছে নেকি ঢুকি নাপায় ই চা ই জাপ পাৰিব খুজিছে চা কৰ অঁ হৈ গ'ল ঐ কি কৰিছ খপ কোৱা চালা এয়া হৈছে শিৱ মন্দিৰ পদুমণি থানৰ ওচৰতে আৰু এয়া হৈছে খানা খোৱা জেগা ইয়াতে আমি খানা খাম আৰু ইয়াত খানা খোৱা জেগাত মানে বহুত এনেকুৱা ধৰণৰ মানুহ থাকে এয়া
সাগৰৰ মাজত চিগালে বাট দেখুৱালে যুগ মায়া আনিলে সলা ঐ ৰাম ৰাম চ' এতিয়া আমি পাৰ্কত আহিছোঁ তাৰপিছত মাহঁতে ভাত বনাই আছে আৰু এই হাজবেণ্ড আৰু মোজা নমস্কাৰ আৰু আপোনালোকে চাই আছে য়ামনি লাইফষ্টাইল ৰঙীয়া জেৰিয়া পদুমণি থান আহিছিলোঁ লগতে ভাবিলোঁ লগতে পাৰ্কখনতো সোমাই যাওঁ এয়া পাৰ্কত সোমাইছোঁ যদি ভিডিঅ' চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপিব এতিয়া আমি আহিছোঁ পাৰ্কত হিৰক হিৰক হাই কৰা এনেকৈ হাতে কৰ পাৰিবি নাই বহি দে কাকা কোচত বহি ল কাকা কোচত তই ব গুচি বুঢ়া ধুলনি খেল ইয়া কাকা ইয়াত ধুলি চাৰিছে নাই ইয়া নহ'ব দে অন্যায় আছে অন্যায় কোৱাটো ই গৈ কিনে চকীতে বহি চাগে হা মই দে হেৰি কৰে হ'ব দে একদম পুৰা গৰম দমা এতিয়া এইফালে যাম আমি চ' এতিয়া আমি হৈ গ'ল পাৰ্ক চোৱা ঘৰলৈ গৈছোঁ এয়া মেৰা হাজবেণ্ড হাই কৰি দেখো চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে নে বেয়া লাগিলে কমেণ্ট কৰি জনাব লাজুক হাই কৰে যেতিয়া আমি ঘৰত আহি পালোঁ আৰু আজিলৈ বাই আৰু সদায় এনেদৰে যাতে নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু মই আগুৱাই যাব পাৰোঁ যাতে আৰুনো কি ক'ম ইমান গৰমত আহিছোঁ মাথা একদম মানে চ' আজিলৈ বাই